নমস্কাৰ বন্ধুসকল, সুখবৰ আছে আপোনালোকৰ কাৰণে। আসাম টেট এপ্লাই আৰম্ভ হৈ গৈছে। কেনেকৈ আপোনালোকক আজি এপ্লাই কৰিব লাগিব মই আপোনালোকক জনাম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সবতে সৰ্বপ্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। তাত গৈ ssa.assam.government.in ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব আপোনালোকৰ আগত। প্ৰথমৰ লিংকখন ক্লিক কৰিব ssa.assam.government.in। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। তললৈ স্ক্ৰল কৰিব। ইয়াত আপোনালোকে দেখা পাইছে টিচাৰ এলিজিবিলিটি টেষ্ট। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত লিখা আছে টিচাৰ এলিজিবিলিটি টেষ্ট 2019 ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী লেভেল। প্লিজ চিলেক্ট দ্য লিংক ফৰ ফাৰ্ডাৰ ইনফৰমেশ্যন। তো আপোনালোকে কোনো এখন লিংকৰ মাজত ক্লিক কৰিব। লিংক 1 লিংক 2 দি আছে, মই লিংক 1ত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ফিল এপ্লিকেশ্যন ফৰ্ম ভেৰিফাই, মানে কোনটো প্ৰচেছত আপোনালোকে এপ্লাই কৰিব আছে। ইয়াৰ কমপ্লিট আপোনালোকে ইনষ্ট্ৰাকশ্যনখন পঢ়ি ল'ব। ফটোৰ চাইজ কিমান থাকিব লাগিব, ছিগনেচাৰৰ চাইজ কিমান থাকিব লাগিব, তেনেকৈ এটা আপোনালোকে চাইজ ক্ৰিয়েট কৰি ল'ব। তাৰপিছত নেক্সটলৈ ক্লিক কৰিলোঁ। ইয়াত লিখা আছে আপোনালোকে এপ্লাই ফৰ লোৱাৰ প্ৰাইমাৰীত আপোনালোকে এপ্লাই কৰিব, আপাৰ প্ৰাইমাৰীত এপ্লাই কৰিব নে বথ LP এণ্ড UP, মানে আপাৰ প্ৰাইমাৰী বা লোৱাৰ প্ৰাইমাৰীত এপ্লাই কৰে। যোনখন যদি আপোনালোকে দুখন এপ্লাই কৰিব বিচাৰে তেনেহ'লে বথ এপ্লাই কৰিব, আৰু এখন এপ্লাই কৰিবলৈ হয় এখন এপ্লাই কৰিব। মই লোৱাৰ প্ৰাইমাৰীত ছিলেক্ট কৰিলোঁ। ফুল নেম অফ দ্য কেণ্ডিডেট এজ পাৰ চাৰ্টিফিকেট নেম, নিজৰ নামখন দিব। কেণ্ডিডেট ফাদাৰ্ছ এণ্ড হাজবেণ্ড নেম, নিজৰ দেউতাকৰ নাম দিব ইয়াত। তাৰপিছত কেণ্ডিডেট মাদাৰ নেম, নিজৰ মাকৰ নাম দিব। গাৰ্জেন নেম, গাৰ্জেন নাম আপোনালোকৰ মা বা দেউতা বা নিজৰ ককা আইতা যোনে হওক তেওঁলোকৰ নাম দিব। কেণ্ডিডেট ডেট অফ বাৰ্থ দিব। জেণ্ডাৰ মেল ফিমেল যি হয় আপোনালোকে দিব। এড্ৰেছ অফ কাৰেছপণ্ডেঞ্চ, এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ ভিলেজ দিব। লাইন 2ত দিব পোষ্ট অফিচৰ নাম। লাইন 3ত আপোনালোকৰ ষ্ট্ৰীট বা ৰোড কি হয় সেইটো দিব, আৰু চিটি আপোনালোকে দিব। ডিষ্ট্ৰিক্ট আপোনালোকে ছিলেক্ট কৰিব, ষ্টেট আপোনালোকে ছিলেক্ট কৰিব। পিন কোড ইয়াত দিব। মোবাইল নম্বৰ নিজৰটো দিব। অল্টাৰনেটিভ কণ্টেক্ট নম্বৰো দি দিব, এক্সট্ৰা নম্বৰ এটা থকাটো ভাল। ইমেইল এড্ৰেছ অফ দ্য কেণ্ডিডেট, ইমেইল এড্ৰেছ আপোনালোকৰ নাই যদি বনাই ল'ব। এইখন এপ্লাই কৰাত ইমেইল এড্ৰেছৰ মানে জৰুৰী আছে। এণ্ড নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট ইণ্ডিয়ান ছিলেক্ট কৰিব। আধাৰ কাৰ্ড যদি আছে তেনেহ'লে আধাৰ কাৰ্ডত ইয়াত নাম্বাৰখন ভৰাই দিব। তো নেক্সট ষ্টেপ আছে আমালোকৰ চইচ অফ দ্য জ'ন টু এপ্লাই। আপোনালোকে কোনখন জ'নত কৰিব। যেনেকৈ আপোনালোকে ধৰক শোণিতপুৰৰ হয়তো শোণিতপুৰ বিশ্বনাথ চাৰিআলি ধেমাজি লখিমপুৰ লিখা আছে, তো আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকৰ যোনটো জ'ন আছে তাত এপ্লাই কৰিব। চুজ অফ দ্য ডিষ্ট্ৰিক্ট অফ এক্সামিনেশ্যন, কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিব সেইখন ছিলেক্ট কৰিব। মই শোণিতপুৰৰ হয় যদি মই শোণিতপুৰৰ ক্লিক কৰিলোঁ। শোণিতপুৰ। স্পেচিফাই ছাবজেক্ট ইফ এপ্লাই অফ পেপাৰ 2 মেথমেটিক্স, ছায়েন্স টিচাৰ, ছ'চিয়েল ষ্টাডিজ আপোনালোকে যোনখন ছিলেক্ট কৰিব বিচাৰে ছিলেক্ট কৰিব পাৰিব। মিডিয়াম অফ দ্য টেক্সট বুক, আপোনালোকৰ টেক্সট বুকখন কোনটো মিডিয়ামত আহিব সেইটো আপোনালোকে ইয়াৰ পৰাই ছিলেক্ট কৰিব পাৰিব। আছামিজ, বেংগালী, বড়ো, হিন্দী, ইংলিছ দিয়া আছে। আপোনালোকে যিহেতু আছামিজ, তো মই আছামিজত ক্লিক কৰিম। আৰু ফাৰ্ষ্ট লেংগুৱেজ আপোনালোকে কি দিব, মানে সৰ্বপ্ৰথম আপোনালোকৰ লেংগুৱেজখন কি আহিব তাত আপোনালোকে আছামিজ দিয়ক। বেংগালী হয় যদি বেংগালী দিয়ক, বড়ো হয় যদি বড়ো দিয়ক, গাৰো হয় যদি গাৰো দিয়ক, হিন্দী দিয়ক। যি আপোনালোকৰ ফাৰ্ষ্ট লেংগুৱেজ সেইখন আপোনালোকে ক্লিক কৰিব। নেক্সট ষ্টেপ আছে আপোনালোকৰ কেটেগৰী অফ দ্য কেণ্ডিডেট। আপোনালোকে জেনেৰেল আছে যদি জেনেৰেল দিব, SC আছে যদি SC দিব, ST আছে যদি ST, আৰু ST হেল্থ আছে ST হেল্থ, আৰু OBC MOBC আছে যদি ইয়াত ক্লিক কৰিব। আৰু দ্য অৰ্থপেডিকেলি লেকমেণ্ডৰ ইম্পায়াৰ্ড, ইয়াত আপোনালোকে ক্লিক কৰিব। ৰিলিজিয়ন হিন্দুজিম, ইছলাম, খ্ৰীষ্টান, শিখম, আদাৰ্ছ, আপোনালোকে হিন্দুজিম বা ইছলাম হ'লে ইছলাম আৰু খ্ৰীষ্টান হ'লে খ্ৰীষ্টানত ক্লিক কৰিব। তাৰপিছত আছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সাম পাছ, কোনখন এক্সাম আপোনালোকে এতিয়ালৈকে পাছ কৰিছে। HSLC যদি পাছ কৰিছে আপোনালোকে, HS পাছ কৰিছে যদি ইয়াত ষ্ট্ৰীম ছিলেক্ট কৰিব। আপোনালোকৰ কমাৰ্চ, আৰ্টছ, কমাৰ্চ, ছায়েন্স দিয়া আছে। যোনখন আপোনালোকৰ ষ্ট্ৰীম আছে সেইটো ষ্ট্ৰীম ক্লিক কৰিব। তাত মাৰ্ক কিমান অবটেইন কৰিছে আপোনালোকে সেইটো কৰিব, আৰু মাৰ্ক কিমানৰ ভিতৰত আপোনালোকে পালে সেইটো ছিলেক্ট কৰিব। পাৰ্চেণ্টেজ ইয়াত দিব।
ইয়াৰ অফ পাছিং দিব, কোনখন চনত হেৰি আপোনালোকৰ হেৰি চাৰ্টিফিকেটখনত লিখা হ'ব কোনখন চনত কিমান তাৰিখে আপোনালোকে এইখন পাছ কৰিছিলে। তাৰপিছত ইনষ্টিটিউশ্যন এণ্ড বৰ্ড অফ ইনষ্টিটিউশ্যন এণ্ড বৰ্ড ইউনিভাৰ্চিটিখনৰ নাম দিব। যদি গুৱাহাটী ইউনিভাৰ্চিটি হয় তো গুৱাহাটী ইউনিভাৰ্চিটি দিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি দিব। গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কোনখন ষ্ট্ৰীম লৈ আপোনালোকে ক্লিক কৰিছে, আৰ্টছ কমাৰ্চ ছায়েন্স নন গ্ৰেজুৱেশ্যন ইয়াত চিলেক্ট কৰিব, মাৰ্ক তেনেকৈ আপোনালোকে দিব। প্ৰফেচনেল এডুকেশ্যন কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যন, ইয়াত আপোনালোকে DLED বা BEd এইখন চাইছে আপোনালোকে DLED ছেকেণ্ড ইয়াৰ DLED যোনখন আপোনালোকে কৈছে DLED বা BEd তো আপোনালোকে কম্পালচৰি হ'ব লাগিব। কোনখন ইয়াৰত পাছ কৰিলে কিমান পাৰ্চেণ্ট লৈ পাছ কৰিলে গোটেইখিনি আপোনালোকে ফিল কৰিব। ইয়াত আহিব নেক্সট ষ্টেপ আছে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ ভৰোৱা। ইফ ইউৰ ফটো ইজ আইডেণ্টিফিকেবল দেন ইউ আৰ এপ্লিকেবল ফ্ৰম দ্য উইল বি ৰিজেক্টেড। ইয়াত আপোনালোকে ফটো চাইজখন 35 KB তলত হ'ব লাগে আৰু পিক্সেলত 250 পৰা 320 পিক্সেল হ'ব পাৰে আৰু 150 পৰা 220 পিক্সেলত হ'ব পাৰে ইয়াৰ ৱাইড আৰু হাইটটো। ইনষ্ট্ৰাকশ্যন অফ ছিগনেচাৰ ছেম তেনেকৈ দিয়া আছে, 30 KB তলত দিব লাগিব আৰু 100 পিক্সেলৰ পৰা 80 পিক্সেল ইয়াৰ হাইট হ'ব লাগিব আৰু ৱাইড হ'ব 150 পৰা 220 পিক্সেলৰ ভিতৰত। ইয়াত আপোনালোকে পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড দিয়া আছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ইয়াত আপোনালোকে নিজৰ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ডখন যিকোনো এটা পাছৱৰ্ড ভৰাই দিব। ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট ইয়াত আপোনালোকে ক্লিক কৰি ছাবমিট বটমত ক্লিক কৰিব, আপোনালোকৰ অনলাইন ফৰ্মখন ফিল আপ হৈ যাব। আশা কৰিলোঁ বন্ধুসকল মোৰ এই ভিডিঅ'খন আপোনালোকক ভাল লাগিল। যদি ভিডিঅ'খন আপোনালোকক পচন্দ আহে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।